আজি আমাৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল। যোৱা কিছুদিন ধৰি অসমৰ সংবাদ মাধ্যমত শিৰোনাম দখল কৰি থকা খবৰটোৱে আছিল ষ্টক ট্ৰেডিং, অৰ্থাৎ কিছুমান লোকে অসাধুভাৱে সাধাৰণ ৰাইজৰ টকা পইচা সংগ্ৰহ কৰি ষ্টকত ট্ৰেডিং কৰাৰ নামত মানুহক ঠগ আৰু প্ৰবঞ্চনা কৰি আহিছিল। মই এটা নিজৰ সৰু কথা কৈছোঁ। কেইটামান দিন আগতে এখন মই অনুৰোধ পত্ৰ পাইছিলোঁ, ঠিক লিখিত নহয়, এজন ব্যক্তিৰ জৰিয়তে এটা অনুৰোধ পাইছিলোঁ যে কিছু এনেকুৱা ধৰণৰ ট্ৰেডিং কোম্পানী, নাম এটা ট্ৰেডিং কোম্পানীৰ আছিলে, যে এই ট্ৰেডিং কোম্পানীটোৱে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত 1 কোটি টকা দিব বিচাৰে। মোৰ অলপ সন্দেহ হ'ল যে অসমত এনেকুৱা কোন কোম্পানী আছে যোনে CM ৰিলিফ ফাণ্ডত 1 কোটি টকা দিব পাৰে। DGPক মই ক'লো যে আপুনি পৰীক্ষা কৰি দিয়ক। DGPয়ে মোলৈকে এখন লিখিত পত্ৰ পঠালে যে এই গোটেই লেনদেন ছাছপিচিয়াছ, আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত এই টকা ল'ব নালাগে। মোৰ সন্দেহ হ'ল, তদন্তৰ নিৰ্দেশ দিলোঁ। লাহে 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 এটাৰ পিছত এটাকৈ এনেকুৱা 32টা ঘটনা আমাৰ চকুলৈ আহিল। আজি আমাৰ কেবিনেটে যিহেতু এই গোটেই ট্ৰেডিং বা ব্ৰকাৰেজ বা ইয়াৰ লেনদেন ইণ্টাৰনেটত হৈছে, কেইবাখনো ৰাজ্যও জড়িত হৈ থাকিব পাৰে, সেইবাবে এই গোটেই ঘটনাৰ তদন্তৰ দায়িত্ব চেণ্ট্ৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যন, চমুকৈ যাক CBI বুলি কোৱা হয়, CBIক অৰ্পণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ মুখ্য সচিবে ইতিমধ্যে CBI ডাইৰেক্টৰৰ লগত কথা পাতিছে আৰু তেওঁলোকে